হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই বৰ্তমান ভালে আছোঁ। আপোনালোকৰ ভালনে? আজি মই এটা ৰেচিপি বনাবলৈ বিচাৰিছোঁ। সেই ৰেচিপিটো কি হয় মই আপোনালোকক দেখাই দিছোঁ ৰ'ব। চব্জিজোপা এইজোপা চব্জি হয়, বহুতেইতো চিনি পায় চাগে, হয় নাই? চিনিটো পাবই হয় নাই? এইজোপাতো বহুতে খায়, পুৰৈ গছ বুলি কওঁ আমি। এইবিলাক গুটি ধৰিছে এনেকুৱাকৈ। সেইবিলাক মানে মই যাবলৈ পৰা নাই, মই সেইপিনে পাৰ হৈ যাব লাগিব। এই যোনবিলাক ক'লা ক'লা গুটি হৈ আছে সেইবিলাকৰে মানে এটা ৰেচিপি বনাম আজি মই। সেয়াই আৰু আপোনালোকক শ্বেয়াৰ কৰিম। এইবিলাক ক'লা ক'লা যোনবিলাক গুটি হৈ আছে সেইবিলাকে আৰু আনফালে সেউজীয়া সেউজীয়াকৈ বহুতখিনি আছে, এইবিলাকতো বহুত আছে। সেইবিলাক কিন্তু এতিয়া বনাব নোৱাৰোঁ, মানে অকণমান দিন পাছতহে বনাম। এনেই বনাই খাব পৰা যায় বাৰু, এতিয়া মই নবনাওঁ। এইবিলাক পকা পকা যোনবিলাক আছে সেইবিলাকে বনাম। আনফালে বহুত আছে পকা পকা, মাজে মাজে সোমাই আছে বাৰু। এইবিলাক চাওক এনেকুৱাকৈ পকা পকা হৈছে। পকা পকাবিলাকে মই ছিঙি ল'ম বৰ্তমান। ঠিক আছে বাৰু, ছিঙি লওঁ প্ৰথমতে। এয়া মই ছিঙি ল'লোঁ পুৰৈ গুটিবিলাক। এয়া দেখিছে নহয়, এইখন কিন্তু পাহিৰ হাত দেই, পাহি মানে দুষ্ট কৰি আছে। এয়া পুৰৈ গুটিবিলাক ছিঙি ল'লোঁ। ছিঙিলে কিন্তু হাতত পূৰা কালাৰ লাগি যায়, দেখিলে নহয়। আগতে কিন্তু মই নাজানিছিলোঁ এইবিলাক মানে এটা ৰেচিপি হয় বুলি। আমি সৰুতে আকৌ এইবিলাক গুটিবিলাক এনেকৈ মোহাৰি মোহাৰি হাতে চাতে লগাই লৈছিলোঁ, জেতুকাৰ নিচিনা, মেহেন্দিৰ নিচিনা আৰু তেনেকুৱাকৈ লগাইছিলোঁ। যেতিয়াৰ পৰা মানে মায়ে বনাই খোৱালে আৰু ৰেচিপিটো, তেতিয়াৰ পৰা মানে যেতিয়াই মানে এনেকুৱা পকি যায় গুটিবিলাক, পকা কেঁচা বুলি নাই আৰু যেতিয়াৰ পৰা মানে গুটি লাগে তেতিয়াৰ পৰা আমি ছিঙি ছিঙি আৰু এটা ৰেচিপি কৰি পেলাওঁ। সেই আৰু এইটো ৰেচিপি বনাম অলপ পাছতে, আপোনালোকক দেখাম বাৰু। পুৰি গুটিবিলাক মই ধুই পেলাই আনিলোঁ। ধুই পেলাই অনাৰ পাছত লগত মই লৈছোঁ আলু, আৰু সেইপিনেদি পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। আনফালে আদা নহৰু থেতেলিয়াই লৈছোঁ, যিহেতু থেতেলিয়াই ল'লে মানে গোন্ধটো বেছি ভালকৈ আহে নিচিনা লাগে আৰু সেইবাবে আপোনালোকৰ নিজৰ নিজৰ ইচ্ছামতে কৰি ল'ব। আদা নহৰুটো কেনেকুৱাকৈ কৰে, মিক্সাৰটো গ্ৰাইণ্ড কৰিব পাৰে, একেবাৰে মিহিকৈও পটাত পিচিব পাৰে। মই এনেকৈ লৈছোঁ। আনফালে এইবিলাক একেবাৰে মানে ধুই পেলাই ৰেডি। এতিয়া কেৰাহীখনত তেল গৰম হৈ গ'ল। ইয়াতে মই পিঁয়াজ আৰু নহৰু দি দিছোঁ, লগতে দি দিছোঁ। আনফালে মই এটা নাৰিকল তেল গৰম কৰিছোঁ, মানে এতিয়া ঠাণ্ডা দিন যিহেতু পটককৈ গলি নাযায় সেইবাবে। এতিয়া মই ইয়াতে এই পুৰি গুটিবিলাক দি দিছোঁ। পুৰি গুটিকেইটা দিয়াৰ পাছতে মই লগালগ এই আলু কেইপিচো দি দিলোঁ। লগালগ দি দিলেই হ'ল। আলু আৰু পুৰি গুটিবিলাক অলপ মই এনেকৈ ভাজি ল'ম, যাতে ইয়াৰ পৰা মানে পানী পনীয়া ভাৱটো ওলাই যায় আৰু তেলবিলাক লাগি যায়। এতিয়া মই ইয়াতে নিমখ দি দিম। নিমখ দি দিয়াৰ পাছত হালধিও মই লগতে দি দিম। হালধি কিন্তু জোখ অনুযায়ী দিব, কিয়নো এইবিলাক কালাৰ এটা আহি যায়, সেইবাবে মানে মই অলপ কম পৰিমাণে হালধি দিয়া হৈছে। ইয়াৰ পৰা মানে অলপ পানী ওলালে কিন্তু দেই, পানীবিলাক ওলালেও কোনো প্ৰব্লেম নাই, লাষ্টত শুকাই যাব। এতিয়া দেখিছে নহয়, অলপ অলপকৈ কালাৰ মানে চেঞ্জ হৈ গৈছে, ৰঙচুৱা কালাৰ এটা ধৰিছে, হয় নাই বাৰু? এতিয়া মই মানে অলপ সময় ঢাকনখন মাৰি দিলোঁ। তাৰ পাছত আকৌ এনেকৈ উঠাই চালোঁ। দেখিছে নহয়, ইয়াৰ পৰা মানে পানীবিলাক ওলাই আছে। যিহেতু পুৰি শাকত মানে বহুত পানী থাকে, সেই পানীবিলাক এনেকৈ ওলাই থাকিব। ওলাই থকাৰ সময়ত কিন্তু আপোনালোকে এনেকৈ লৰচৰ কৰি থাকিব লাগিব, নহ'লে লাগি ধৰে কেৰাহীত। মই সেইবাবে এনেকৈ লৰচৰ কৰি আছোঁ। কালাৰটো কিন্তু বহুত ধুনীয়া আহিছে, একেবাৰে মানে ৰঙচুৱা কালাৰ হৈ পৰিলে আৰু অকণমান হ'ব লাগে লাষ্টলৈকে। এতিয়া মই ইয়াতে অকণমান মানে চব্জি মছলা এড কৰি দিছোঁ, যিহেতু পুৰি শাকৰ এটা নিজা গোন্ধ থাকে, সেইবাবে মই অকণমান মানে চব্জি মছলা এড কৰি দিম। তেতিয়া মানে খাবলৈ বহুত ভাল লাগে। এনেও কিন্তু খাবলৈ বহুত ভাল লাগে এই চব্জিখন। ইয়াৰ মানে বজাৰত কিন্তু বহুত দাম হয়। পুৰি গুটি আপোনালোকে কিনি চাবচোন, তেতিয়া গম পাব বহুত দাম হয়। এতিয়া মানে অলপ সময় পাছত মই আকৌ দেখাইছোঁ। দেখিলেই নহয়, সিজিলেই কিন্তু, পানীও একদম শুকাই আহিলে। এইবিলাক কিন্তু তেল হয় কিন্তু দেই, এতিয়া লাগি লাগি ধৰে, মই কৈছোঁ নহয় লাগি লাগি ধৰে। অলপ সময় ভজাৰ পাছত আৰু এতিয়া আলু চালু সিজিলেই, এতিয়া কোনো কাম নাই ইয়াতে। এতিয়া এনেকৈ মানে হেতা এখন সহায়েৰে মই যোনবিলাক লাগি ধৰিছে সেইবিলাক মানে এৰুৱাই দিলোঁ। এৰুৱাই দিয়াৰ পাছত ইয়াত মই ফাইনেল সিজি যোৱা লুকটো দেখাই দিছোঁ আপোনালোকক। এয়া দেখিছে, আলু পিচ মই ভাঙি দেখাইছোঁ। এয়া সিজিলেই, এতিয়া কোনো সিজোৱাৰ প্ৰয়োজন নাই, মই নমাই ৰাখিলে হয়। এতিয়া মই এখন প্লেটত আপোনালোকক উলিয়াই পেলাই দেখাইছোঁ। দেখিছে নহয়, কালাৰটো কিমান ধুনীয়া আহিছে, দেখিবলৈ বৰ সুন্দৰ হয় আৰু খাবলৈও বিৰাটেই টেষ্টি হয়। আপোনালোকৰ ঘৰত যদি এনেকুৱা পুৰি গছ আছে, তাত যদি এনেকুৱা ধৰণৰ গুটিবিলাক আছে, তেনেহ'লে খাই চাবচোন, বহুত ভাল লাগে। খাবলৈ মানে বহুতেই ভাল লাগে, বহুতেই টেষ্টি হয়। কালাৰটোও চেঞ্জ হৈ আহে, দেখিবলৈও ভাল লাগে। আৰু এটা ৰেচিপি কৰিবলৈ পৰা যায় বাৰু। আজি আমাৰ ঘৰত নিৰামিষভাৱে মই সেই ৰেচিপিটো নবনালোঁ।
আজি এনেকৈ চিম্পুল ধৰণে বনালোঁ। আৰু এদিন মই বেলেগ এটাৰ লগত মানে বনাই পেলাই দেখাম বাৰু, কিহৰ লগত বনাই সেইটো বেলেগ এদিনাখন বনাম। আজি গছজোপাত ইমানেই পকি আছিলে সেইবাবে এনেকৈয়ে বনালোঁ। এই আৰু এটা সৰু সুৰা ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো আপোনালোকক কেনে পালে আপোনালোকে জনাব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে যদি ফ'ল' কৰি গৈ থাকে তেনেহ'লে এনেকুৱা মানে ভাল ভাল ভিডিঅ' আপোনালোকে পাই থাকিব। তেনেহ'লে মই আজিলৈ আহোঁ, অহাকালিলৈ আকৌ বেলেগ এটা ৰেচিপি লৈ আপোনালোকৰ আগত আহিম। আজিলৈ বাই বাই।